সপোনক দিঠক কৰাটো আমাৰ কাম। বিচৰা ধৰণে নহ'বও পাৰে। কৰ্মৰে নিজৰ নাম লিখাটো আমাৰ ধৰ্ম। ভাগ্যৰ আশাত জীয়াটো আমাৰ কৰ্ম নহয়। ভাবি থাকিলে সপোনবোৰ আহি আমাৰ আগত থিয় হ'ব, জীৱনৰ সেয়া প্ৰকৃতি নহয়। জীৱন মানে জটিল ভৰা এখন মহাৰণ। টিকি থাকিব পাৰিলে বিজয়ৰ তিৰংগা বলিব, অন্যথা শ্মশানশালীৰ মাজত সপোনবোৰ পুৰ যায় ছাই হৈ ৰ'ব। আশাত জীয়া সপোনবোৰ কলা ধোৱা হৈ উৰি গুচি যাব। জীৱনৰ অৰ্থ জটিল, সহজতে সকলো পোৱাটো বহুতো কঠিন। নিজৰ ভৰিত থিয় নহ'লে সেই জীৱন যেন আমাৰ নিজৰ বাবেই কলা দিন।